চাওক গাইজ আমাৰ ঘৰৰ কপৌ ফুল কি ধুনীয়া বহা। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত। প্ৰথমতে সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজি গৰু বিহু, কিন্তু আমাৰ গৰু নাই। আমাৰ কুকুৰকেইটাকে ধুৱাব লাগিব। আৰু মোৰ ৱাইফৰো এইটো ফাৰ্ষ্ট ৰঙালী বিহু হয়। চ' দেখা যাওক আজি কি কি কৰা যায়। সিহঁতে পূৰা লাং খাই পৰি আছে, গৰম লাগি কিনে। সিহঁতক গা ধুৱাই দিম সেয়া চাওক। আৰু এটা খুব গ'ল আৰু তাই তাত ইয়াত শুই আছে। আজি ঘৰৰ চাফা কৰা গৈছে, চ' ভিতৰৰ এইবিলাক কাপোৰবিলাক চব বস্তুবিলাক বাহিৰত উলিয়াই থোৱা হৈছে। আমাৰ কমলা টেঙা, ইয়াকো গা ধুৱাই দিব লাগিব আজি। মোৰ মাইকী ইমান মেহনত কৰি আছে বেচাৰা, আজি বিহু বুলি পূৰা চাফা কৰি আছে। কষ্ট হৈছে ন তোমাৰ? ভোক লাগু নাই আপোনাৰ? ভাত नहीं खाएगा? यहाँ सब আমাৰ শহাপহু আছে, পকা চবে। ইয়াৰ বাহঁতৰি চাফা কৰা গৈছে। এইবিলাক দুনিয়াৰ লেতেৰা ওলাইছে পিছফালে। বেচাৰি বহুত কষ্ট কৰি আছে ৰে। ই আৰু কি কৰিছে? তই চাফা কৰি আছ নেকি? ঐ চাওক গাইজ, আমাৰ ঘৰৰ কপৌ ফুল কি ধুনীয়াকৈ ফুলিছে। 2 জোপা আছে। ইয়াত হৈছে আপোনাৰ 1 ডাল, 2 ডাল, 3 ডাল, 4 ডাল, 5 ডাল, 6 ডাল, 7 ডাল, 8 ডাল, 9 ডাল। আৰু ইয়াত আছে আপোনাৰ 3, 5, 2, 7 ডাল। এই ঘৰ মোৰ লগত খেলিবক লাগি গৈ ঘৰত নাম লগাই আছে। এক নম্বৰ এলেহুৱা ব্যক্তি আমাৰ ঘৰৰ। নিগনি এটাতো ধৰিব নোৱাৰে, সেইকাৰণে দৌৰি থাকিব। আজি বোলে আমলি পৰুৱাৰ টোপ ভাজি খায়। আমাৰ নলবাৰীৰ ফালে নাখায়, কিন্তু মোৰ মামাৰ ঘৰ লখিমপুৰত না, তাতে যাওঁতে মই বহুকেইবাৰ খাইছিলোঁ, বহুত টেষ্টি হয়। চ' চাওঁ আজি ক'ৰবাত পাওঁ যদি খাব লাগিব। কিন্তু আমাৰ লোৱাৰ আছামৰ ফালে নাখায় এইটো বস্তু, এইটো মেইনলি আপাৰ আছামতে চলে। আমাৰ নলবাৰীত কথিতত এইটোক জাইলমে বুলি কয়, আৰু লিখিতত আমলি পৰুৱা বুলি কয়। ৰঙা ৰঙা যোনটো পৰুৱা আছে সেইটো। এইডাল গছৰ ওপৰত 2টা বাঁহ আছে, কিন্তু সেই 2টাত মাল আছে নে নাইবা নাই, মোবাইলত দেখা নাপায়। চ' পাৰে কাটি দিওঁ নেকি গাছডাল? নাই গাছ, মই জংঘলে ইমান বাছুৰ দৰে বহুত বিচাৰিলোঁ, কিন্তু মই বিচাৰি নাপালোঁ বস্তুটো। চ' আজি খাব নাপাম আৰু। এয়া চাওক গাছ, জাইলমে এইটো হয়। ইয়াত বাঁহডালত উঠি আছে, কিন্তু সিহঁতৰ ঘৰ বা ক'ত? ঐ ক'ত ঘৰ, ক'ত তহঁতৰ? এইটো জাইলমেৰ বাঁহ, এইটো বহুত সৰু হয়। ইয়াতে বনোৱা ষ্টাৰ্ট কৰিছে মাত্ৰ চাগে। চ' ইয়াত নহ'ব চাগে। দুনিয়াৰ জাইলমে আছে, সিহঁতে কামৰেলি থাকিব পাৰিব নহয়, সিহঁতে কামৰেলি দাউৰি তত পাব নহয়। পৰুৱাই আছিল, সিহঁতক মই নজকালোঁ, আৰু জকালি সিহঁতে মোক দাগা বাখৰা কৰি কামুৰিলে হয়। চ' আজি খাব নাপাম আৰু। চ' চেট আমাৰ কুকি বাইদেউক গা ধুৱাই দিছে মাহ হালধি দি।
ঐ ক'ত দাউৰি আছা কাদু লেট্ৰি ক'ত দাউৰা लाओ खा बेगना खा बसरी बसरी भरी जा थोड़ा मेरे लिए भी हो गया ना पकड़ो पकड़ो मिमी लाओ खा बेगना खा बसरी बसरी भरी जा हाँ? पहले लगा के ना हो गया या गाइस कुकारात अरुणाचली राजमा बॉइल करा আছে 1 মিনিট এয়া সব অৰুণাচলৰ ৰাজমা বগা বগা পুৰা গলি গৈছে পুৰা বঢ়িয়াকৈ মিহি হৈ গলি গৈছে ইয়াক এতিয়া ধুনীয়াকৈ আদা ৰহুন মছলা দি বনাম এয়া ৰাজমাহত আদা ৰহুন আৰু জলকীয়া পিচি দি দিলোঁ আৰু ইয়াত বেলেগ একো দিব নালাগে নিমখ দিব লাগে মোক মোৰ খুলালিয়ে বনোৱা শিকাইছিল পুৰা লোকেল ষ্টাইলত এইটো ৰাজমাহটোৰে নিজৰ বেলেগ এটা টেষ্ট আছে ইয়াত একো মছলা দিয়াৰ দৰকাৰেই নাই নিজতেই নিজে ইমান টেষ্টি ইয়াক কোনো মছলাৰ দৰকাৰেই নাই চ' ইয়াক মিলাই দিওঁ বঢ়িয়াকৈ এয়া হ'ল গাইছ চবচে মেইন বস্তু বাঁহৰ গাজাৰ আচাৰ বা বাম্বু চুট বুলিও কয় বা খৰিচা টেঙা বুলিও কয় এইটো এতিয়া তাতে দি দিম চব্জিত বম তেজ হ'ব আমি দি দিম ইয়াত নিমখ হৈছে টেষ্ট কৰি চাওঁ অলপ কম হৈছে নিমখ 1 ছেকেণ্ড মোৰ ৱাইফক চুৰি লাগে বোলে চুৰিখন দি দিওঁ ये पूरा सड़ गया तो इसलिए तो देखो क्या करेगा उपाय नहीं আমি ইয়াত নিমখ অলপ দি দিলোঁ ৰেডি হৈ গ'ল আমাৰ আঞ্জা চ' গাইছ মই মাহ হালধিৰে গা ধুই দিলোঁ এতিয়া ধুনীয়াকৈ ভাত খাম ভাত খাই অলপ কাম আছে কামখিনি কৰিম মই আপোনালোক নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টাটা বাই বাই